নমস্কাৰ প্ৰণাবঅলৰাউণ্ডাৰ চেনেলটিলৈ আপোনাক স্বাগতম জনাইছো। লোকেল মুৰ্গীক বেমাৰ হৈ থকা অৱস্থাত কেনেদৰে প্ৰতিপাল কৰি বচাব পাৰি তাৰ এটা পৰীক্ষামূলক সিজৰ আজিৰ চতুৰ্থটো দিন। ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশ, ইহঁতক খাবলৈ দিয়া হৈ গ'ল ধান চাউল আৰু ষ্টাৰ্টাৰ দানা আৰু দৰৱ পাতিও দিয়া হৈ গ'ল। কুহুমীয়া গৰম পানীৰ লগত আটাইকেইজনীকে খুৱাই দিলোঁ আৰু এইজনী জলকা লাগি আছে, তাইকো খুৱাই দিব লগা হ'ল। ঠাইডোখৰো চাফ চিকুণ কৰি হৈ গ'ল। আৰু এইটো ব্ৰইলাৰ যিটো চিআৰডি বেমাৰ লাগি আছিলে, তাইও যথেষ্ট সুস্থ হৈছে, খাব পৰা হৈছে, ইফালে ইফালে ধুনীয়াকৈ খোজকাঢ়ি ঘূৰি ফুৰিব পৰা হৈ গ'ল। এই নহৰু পিচি খাবলৈ দিছিলোঁ ৰাতি, যথেষ্ট ভাল পাইছে নহৰু পানী খাই। আৰু এই 6জনীৰ 3জনী সম্পূৰ্ণৰূপে আজি সুস্থ হৈছে আৰু এই 3জনীক মই ইহঁতৰ আগৰ ফাৰ্মখনত গৈ মেলি দিমগৈ বাকী মুৰ্গীখিনি হতে। দেখিছে এই দুজনী আৰু ইফালে কাষত এজনী। এই দুজনীৰ চকুকেইটা অলপ বেয়া হৈ আছিলে, এইজনী আৰু এইজনী। এটা চকু দেখা নাছিলে ভালদৰে আৰু এতিয়া সেই চকুকেইটাও ভাল হৈ গ'ল। দেখিছে চকু মেলিব পৰা হ'ল, আগতে মেলিব পৰা নাছিলে আৰু এতিয়া নিজে খুটি খুটি খাব পৰা হৈ গ'ল। এই দুজনী থাকিব আজিৰ দিনটো। আৰু এই কুকুৰাজনীৰ অৱস্থাটো অলপ বেয়া, নিজে খুটি খাবই নোৱাৰা হ'ল, খুৱাই দিব লগা হৈছে যিহেতু তাইৰ ঘাঁহ আছে। আৰু এই 3জনী যি 3জনী আজি মই মেলিম কৈছিলোঁ, মই 3জনী লৈ আহিছোঁ আগৰ ফাৰ্মখনলৈ, বাকী মুৰ্গীখিনিৰ সৈতে একেলগতে ৰাখি দিম। ইয়াত দেখিছে 3জনী, এই 3জনী এতিয়া মেলি দিছোঁ, লৰালৰিকৈ দৌৰি গৈছে। এই 3জনী সুস্থ হৈ গ'ল, এইজনী দেখিছে। বাকীখিনি মুৰ্গীৰ লগত, লোকেল মুৰ্গীৰ লগত মই ৰাখি দিছোঁ। এতিয়া পানী খাইছে, তাতে যিহেতু পানী খাবলৈ পোৱা নাছিলে। এতিয়া আপোনালোকক ৰাতিৰ পৰিৱেশ দেখুৱাবলৈ ওলাইছোঁ। এয়া ৰাতিৰ পৰিৱেশ। ইয়াত ব্ৰইলাৰটোৰ সৈতে 4জনী আছে, 2জনী ইয়াত দেখিছে যথেষ্ট সুস্থ হৈছে, দৰৱে কাম দিছে আৰু ব্ৰইলাৰটো খাই আছে, কাজিয়া লাগিব পৰা হৈ গৈছে নিজে আৰু খাই আছে আৰু আজিও দৰৱ পাতি দিব লাগিব, ৰাতি দিয়া হোৱা নাই। এতিয়া কাষতে চুকত যিজনী আছে, এই কুকুৰাজনী আঘাতপ্ৰাপ্ত কুকুৰাজনী, তাই খাব এতিয়াও পৰা নাই নিজে। আপোনালোকে যদি এনেদৰে লোকেল মুৰ্গী বেমাৰ হৈ আছে, মই যেনেদৰে কৰিছোঁ আৰু চিৰিজকেইটা আজি চতুৰ্থ চিৰিজ, যিহেতু বাকীকেইটা চিৰিজ আপোনালোকে চাব পাৰে, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে মই প্ৰথমৰ পৰা কেনেদৰে সিহঁতক প্ৰতিপাল কৰিছিলোঁ আপোনালোকেও সেই পদ্ধতিতে কৰিব পাৰিব। আৰু দৰৱ পাতিৰ কথা মই ক'ম, মই যিকেইটা দৰৱ খুৱাইছিলোঁ দৰৱকেইটাই যথেষ্ট কাম দিছে। দৰৱ ফাৰ্মেচিত বিচাৰিলে আপোনালোকে পাই যাব। মই যিকেইটা দৰৱ খুৱাইছিলোঁ সেইকেইটা কমেই। আৰু মই যি 3জনী মুৰ্গী ভাল কৰি মেলি দিলোঁ আজি বাকীখিনি মুৰ্গীৰ লগত, এয়া দেখিছে সিহঁতে যথেষ্ট সুস্থ হৈ গ'ল। ইয়াতে এতিয়া তাহাঁতক থাকিবলৈ দিছোঁ। আপোনালোকে এটা কথা বেছিকৈ গুৰুত্ব দিব লাগিব, যদিহে এনেধৰণেৰে সৰহকৈ লোকেল মুৰ্গী পুহি আছে, তেতিয়া আপোনালোকে দৰৱ আৰু ভেকচিন সময়ে সময়ে কৰাই থাকিব। কাৰণ মুৰ্গীৰ বেমাৰ হ'লে বচাবলৈ খুব টান হয় হোৱাৰ পিছত। সেইকাৰণে আপোনালোকে নোহোৱাৰ আগতেই যি দৰৱ বা ভেকচিন দিব লাগে সেইবোৰ দি থাকিব, তেতিয়া আপুনি মুৰ্গীক বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব। আৰু ঠাণ্ডা দিনত বেছিকৈ মুৰ্গীৰ বেমাৰ আহে আৰু বেমাৰ অহাৰ পিছত মুৰ্গীক বচাবলৈ বহুত টান হৈ পৰে। আপোনালোকে যদি নতুনকৈ এনেধৰণৰ লোকেল মুৰ্গীৰ ফাৰ্ম কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে ভেটেনেৰী ডক্টৰৰ পৰামৰ্শ লৈ কৰক। সৰু অৱস্থাত কেনেধৰণে লোকেল মুৰ্গী যত্ন ল'ব লাগে তাৰ ওপৰত যদি চাব বিচাৰে, তেনেহ'লে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাতে গৈ চাব পাৰিব প্ৰথম এমাহ কি ধৰণেৰে আপোনালোকে যত্ন ল'ব। আপোনালোকে যদি এই পৰীক্ষামূলক চিৰিজটো চাই কিবা শিকিব পাৰিছে, তেনেহ'লে লাইক কৰক, কিবা সুধিব লগা থাকিলে কমেণ্ট কৰক, আৰু যদি মোৰ লগত সংযোগ হৈ থাকিব বিচাৰে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।